প্ৰত্যেকখন পৌৰসভা এলেকা আৰু প্ৰত্যেকটো ৱাৰ্ডত আমি প্ৰাৰ্থী দিবৰ কাৰণে যি এটা কাৰ্যসূচী লৈছিলোঁ আমি সেইটো প্ৰায় 99% সফল হৈছোঁ। কাৰণ 900তকৈ বেছি ৱাৰ্ডত আমাৰ দলৰ প্ৰাৰ্থীয়ে মনোনয়ন দিছিলে। কিন্তু দুখ আৰু দুৰ্ভাগ্যৰ কথা যে প্ৰলোভন আৰু ভাবুকিৰে কেইজনমান প্ৰায় 20-22জনমান প্ৰাৰ্থীক বিভিন্ন জেগাত বিজেপিৰ কিছুমান জিলা পৰ্যায়ৰ নেতা 2-এজন বিধায়কে তেওঁলোকক উদ্ৰ কৰাইছে। কিন্তু প্ৰায় 900গৰাকী প্ৰাৰ্থী এতিয়া ফিল্ডত নিৰ্বাচনী প্ৰচাৰত লাগি আছে। আমি বেছি হাই প্ৰফাইল ইলেকশ্যন কৰিব খোজা নাই। আমাৰ প্ৰাৰ্থীসকলক কৈছোঁ যে ৰাইজৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাব লাগে আৰু আমাৰ যিসকল স্থানীয় নেতাসকলক সহযোগ কৰিছে। ধেমাজিত যিজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে তেওঁ হাতৰ চিম্বলত এ ফৰ্ম বি ফৰ্ম লৈ পেলাই নমিনেশ্যন দিছে। বিজেপিয়ে তেওঁলোকৰ প্ৰাৰ্থীজনক উদ্ৰ কৰাই পেলাই আমাৰ প্ৰাৰ্থীজন আনকণ্টেষ্ট হৈছে আৰু তেওঁ এতিয়া বিজেপিত জইন কৰিছে। এই অশুভ পৰম্পৰা যদি ৱাৰ্ড কমিশ্যনাৰ পৰ্যায়লৈ লৈ গৈছে মানুহৰ ৰাজনীতিৰ প্ৰতি আস্থা থাকিব নাথাকে, মানুহৰ ৰাজনীতিকৰ প্ৰতি বিশ্বাস থাকিব নাথাকে। সেই কথাবিলাকতো আমি চিন্তা কৰিব লাগে। এজন ৱাৰ্ড কমিশ্যনাৰ কাৰণে যদি এটা দল ইমান তললৈকে যায়, ইয়াৰ পৰাতো ৰাজনীতিকবিলাকৰ প্ৰতি মানুহৰ যিটো আস্থা সেই আস্থাটো নাইকিয়া হৈ যাব। জালুকবাৰীৰ প্ৰাৰ্থীসকলে মোক কোৱা মতে মুখ্যমন্ত্ৰীয়ে নিজেও ফোন কৰিছে বুলি কৈছে, সঁচা মিছা মই নাজানো। জালুকবাৰীৰ এগৰাকী মহিলা প্ৰাৰ্থীয়ে মোক কৈছে যে মোক চিফ মিনিষ্টাৰে ফোন কৰিছে যে তই কিয় মোৰ লগত লাগি থাকিব লাগে, তই উত্তৰ কৰি দে। গতিকে এই পৰ্যায়ত যদি আপুনি এতিয়া মৰিগাঁৱৰ এমএলএজনে কৈছে যদি বিজেপিক ভোট নিদিয়ে পাছত গম পাবি, এই পৰ্যায়ত তাৰমানে ইয়াৰ পৰা এটা কথা মই প্ৰতীয়মান হৈছোঁ যে বিজেপি কংগ্ৰেছৰ প্ৰাৰ্থীসকলক লৈ কিমান শংকিত হৈছে।